1, 2, 3, 4. তুমি এসা নকবা বে হ্যাঁ কোন এটা সুরজ বহুত দেখিলো সুরজ পুরজ এই হাত কাটি দিম কিন্তু তোমার নাম তোমার ভাল পাও হয় হসপিটালে যাই চুপ তুই কি খবর চুপ হাত তোমার কি কিটা ফোন রাখা মই আইছো এই চুপ দাদা কি হলে গার্লফ্রেন্ড নে কি এই সব ফালতু আরে মোর একদম টাইম নাই 10 টাকা ধাই দে মই আইবিনা দি আছো জলদি জলদি খাও ফাস্ট ফাস্ট মদ ভাত কিয় তোক ধৰি 10 টাকা দিয়া আহা মাহলে 15 টাকা দিম এটো তো মই আগৰ মাহতে কৈছিলি মই সব ৰিস্ক কৰা আপুনি 10 টাকা যদি দিয়ে আহা মাহত আপোনাক যদি মই 15 টাকা দিম তেতিয়া মিলি যাব হ'ব না আপোনাৰ লাভ মোৰ লাভ সবৰ লাভ ভগৱান খুশ তই এইটো বস্তু মই আগতে কৈছিলি দে নাই নাই মাই মই ৰিস্ক লোৱা নাই আগত আছিলে মোৰ 25 টকা বাকি এতিয়া আৰু যদি হৈ যাব 15 টকা 15 টকা কিমান হ'ল 50 টকা আৰু 10 টকা 60 টকা মই নেক্সট মাহত দি দিম দিয়ক তই যদি মোক আগা মানে ঘূৰাই নিদিয় চাহ পাইতো ঘৰ গৈ লেংকা পিটি থৈ আহিম কিন্তু আপোনাৰ ঘৰত খুৱাই বিছনাত খুৱাই কিবা নাই গছে মুৰে নাই খুচুৰা নাই 20 টকা ৰে আপোনাক মই দি আছো ন তই মই আগা মাহলে 70 रुपीस ঘূৰাই দিবি দেই 70 কি 100 টকা দিম নিজৰ তোৰ পাপাক কিন্তু চিঠি আছে একদম টাইম নাই আৰু তাই লবলা নকব আকৌ কিন্তু মই লেংকা পিটি থৈ আহিম ঘৰত মামা ধক Тогда пацана посчитать потери Суммы нули погибают на сцене Снова один прогуляюсь без ফোন আহিছে দেখোন হেল্ল' জান কোৱা হেল্ল' মাত নিদিয়া কিয় হেল্ল' হেল্ল' কি হ'ল আকৌ এজনী ৰ'বা কোৱা এই বাইকখন পামচাৰ হ'ল তাকে ৰ'বা দে মই বাইকখন অকণমান ষ্টাৰ্ট মাৰি লওঁ হেল্ল' জান মানে কি হ'ল জানা মোৰ যোনটো বাছৰ বিজনেছটো আছে ন অলপ মানে ল' লেভেলত গুচি গ'ল এনেও মানে মাৰ্চ এণ্ডিং ন মানে সেইটোৱে আৰু চোৱা তোমাকতো মই ইমান ভাল পাওঁ মোৰ দাদাৰ আগত কৈছোঁৱেই তোমাৰ কথা কালি তোমাৰ মোৰ বাৰ ঘৰত লৈ যামেই দেখোন হেৰি শুনাচোন বেয়া নোপোৱা যদি 10,000 টকা এটা ধাৰ দিবা নেকি নাই 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 মই 3 দিনৰ পিছত তোমাক 15,000 দি দিম আৰু শুনাচোন হেৰি বেয়া নোপোৱা যদি এই 200 টকাৰ ৰিচাৰ্জ এটা কৰিবা নেকি হা ভিডিঅ' কল হ'ব দিয়া মই ভিডিঅ' কল টাইম পোৱা নাই ন টাইম পালে মই কৰি দিম দিয়া বাৰু তুমি ৰিচাৰ্জটো কৰি দিয়া আৰু 10,000 এটা ওলাই দিয়া মই লগৰ এটা ঘৰত আহিছোঁ ৰ'বা এই বহুত জৰুৰী কাম এটা আছে ন মোৰ বিজনেছৰ কিবা কথা ক'বলৈ আছে হ'ব দিয়া ভৰাই দিবা মোৰ বেংকত ভৰাই দিবা 15,000 পাই যাবা জান আই লাভ ইউ অ'কে ৰাখিছোঁ এইটো আকৌ কাৰ ফোন মিলে হেল্ল' দাদা মই কৈ আছোঁ আপোনাৰ পইচা পাই যাব 3 দিনতে পাই যাব আপোনাৰ পৰা মই 1,000হে লৈছোঁ 3,000 আপোনাক ঘূৰাই দিম কি ভাবিছে আপোনাৰ নিচিনা 2 টকীয়া মানুহ নহয়তো ৰ'ব মই জৰুৰী কাম এটাত আহিছোঁ নেক্সট টাইম ফোন কৰিব নেক্সট ইয়াৰ বছৰ ফোন কৰিব 2 টকীয়া মানুহ চব জান জান আহিলা তুমি মই তোমাৰ কাৰণে ৱেইট কৰি আছিলোঁ জানা আহিলা আই লাভ ইউ ফুলটো কি হ'ল ৰাস্তাতে পৰিলে চাগে একো নহয় দিয়া কিন্তু ভালটো আই লাভ ইউ টু ব'লা এতিয়া যাবানে মইতো সেইটো কাৰণে ওলাই আছোঁ দেখা নাই ইমান ধুনীয়া লাগিছে ধুনীয়া লাগিছে হেৰি কথা এটা হ'ল নহয় যাবতো পাৰি মানে মোৰ বাইকখন মানে ইমান প্ৰব্লেম আহিছে ন তাতে আজি শনিবাৰ ন
মানে বাইকখন ৰাস্তাতে পামচাৰ হ'ল তুমি মোক 1000 টকা এটা ধাৰ দিবা নেকি নাযাওঁ তই বহুত ভাল পাওঁ মই 1000 দিবলৈ 2000 টকা দিম তই ফোন পে' কৰি দিম মই হ'বনে ফোন পে নাই বেংকৰ পৰা মোৰ ফোনটো মানে আইফোন 14 টো চাইনা পৰা সেইদিনাখন আনিছিলোঁহে ভাঙিলে নহয় বাইকখনো পামচাৰ হৈছে ফোনটো হেৰি কি ক'বা বিঘিনি লগতা হৈছে মানে তুমি বেংকতে মোক হেৰি কৰি দিবা ট্ৰান্সফাৰ কৰি দিবা হ'ব এতিয়া ব'লা ক'ত যাবা ফোন পৰা কলপাত যাম ব'লা মইতো ৰখিয়ে আছোঁ তুমি জানাই নাই হ'ল ব'লা কথা এটা শুনিছোঁ কোৱা দেহা তুমি মই এদিন ঘৰ এটা বনাম য'ত পইচা লাগিব বাৰু তোমাৰ দেউতাকক সুধিবা কিমানটো পাৰে দিব মই নেক্সট কাৰণ মই ধাৰখিনি মাৰি দিম বাৰু হেৰি এতিয়া কথা এটা হ'ল কি তুমি মোক 2500 এটা ধাৰ দিব পাৰিবা নেকি তুমি টেনশ্যন ল'ব নালাগে মই যেতিয়ালৈকে তোমাৰ জীৱনত আছোঁ তুমি একো কাৰণেই টেনশ্যন ল'ব নালাগে আই লাভ ইউ তুমি জানা সেইটো বস্তু সেইকাৰণে তোমাক ভাল পাওঁ ন বহুত ভোক লাগিছে ব'লা মই তোমাক পইচাটো দি দিম তুমি টেনশ্যন ল'ব নালাগে একেবাৰে মাইণ্ড ফ্ৰী ৰাখা ফ্ৰী বাৰু পাৰ্চটো ৰাস্তাত পৰি আহিল একো নহয় দিয়া তোমাৰ বিঘিনিয়ে আকৌ নঘটে নহয় একো নহয় দিয়া মই আছোঁ নহয় তোমাৰ লাইফত মই তোমাক চব কাৰণে পে' কৰিম থেংক ইউ ব'লা কিবা লাগিছে নেকি নালাগে বহুত টেষ্টি হয় ন কিন্তু কোৱা আৰু না কথা এটা শুনা মই সুধিব বিচাৰিছোঁ তোমাৰ তাত কিমান ধাৰ লাগি আছে ন ধাৰ মোৰ বেছি নাই 15 লাখ মান আছে আৰু দুটা বেংকৰ তোমাৰ লোন লোৱা আছিল বাৰু এতিয়া ভাবিছোঁ বন্ধন বেংকটো এবাৰ ট্ৰাই কৰিম নেকি মাক সোমাই দিম তুমি কি পে' কেনেকৈ কৰিবা একো নাই দাদায়েও পইচা দি থাকে আৰু তোমাৰ মোৰ বিজনেছ তুমি জানাই দেখোন সেইটো হয় বাৰু আৰু এটা ষ্টাৰ্ট কৰিম আৰু বিজনেছ আৰু বাকী বিজনেছটো কেতিয়া আকৌ আৰম্ভ কৰিবা বুলি ভাবিছা হ'ব আৰু হৈ আছে আৰু কিবা খাবা নালাগে হ'ব পেট পুৰা ভৰি গৈছে আজিকালি ডেজাৰ্টটো সঁচাকৈ দেই বিলটো মই পে' কৰি দিওঁ নালাগে নাই হ'ব মই কৰিব পাৰিম এই নাই মই কৰিম হ'ব দিয়া কৰি দিয়া আৰু কি কৰিম Так дайте пацанам посчитать потери Суммы нули погибают на сцене Снова один চব নেগেটিভ নিউজ এটা পজিটিভ নিউজ নাপায় ঐ চব বাতৰি কাকত এইটো কি লিখিছে টকাৰ কাৰণে ভাইটিয়ে কৰিলে ককায়েকৰ হত্যা কি থাৰ্ড ক্লাছ মানুহ চব এইটো কি লিখিছে আকৌ ককায়েকৰ ঘৰ বন্ধকত থৈ ভায়েকে ল'লে বেংকৰ পৰা লোন কেনেকুৱা ফাল্টু পোৱালি মোৰ ভাইটি এনেকুৱা হেঁতেন মোৰতো জীৱনে বেয়া মোৰ ভাইটি তেনেকুৱাই আহিব চাগে এতিয়া পইচা খুজিবৰ কাৰণে পইচাকে মৰিব চালা দাদা এই গালু মানে হেল্ল' অহা বছৰ ফোন কৰিম আপোনাৰ লোনটো খাই মই আপোনাৰ নিচিনা আপুনি হ'ল দুটা শব্দৰ অৰ্থ মানুহ গৰু হা আপোনাৰ পইচা খাই মই একো হেৰি কৰা নাই পাই যাব অহা বছৰ ফোন কৰিব মোক তাৰ পৰা শান্তি নাই দাদা হেৰি কি কৰি আছ আহিলি হেৰি কথা এটা হ'ল মানে তোৰতো কথাই থাকে সদায় পইচাৰে কথা চাগে হেৰি তই জানো মোৰ বিজনেছটো কিমান লছত গৈ আছে তাতে আকৌ মাৰ চেণ্ডিল এইপিনে জানকো কি কওঁ মই থাকিব পৰা নাই তোৰ বিজনেছ আছিলে কেতিয়া সেইটো বাদ দিয়ক সেইটো অহা বছৰ সুধিব হেৰি মোক মানে 50 লাখ এটা লাগিছিলে কি 50 লাখ হাজাৰ 50,000 কিডনীটো লৈ ল'ম মোৰ বেছি দে গৈ পেলাই বজাৰত দিব পাৰিম হেৰি দাদা দিবি নে মই এইটো বস্তু চিন্তা কৰিব লাগিব আৰু তই মই আগৰ 10,000টো দিয়া নাই দিম সেইটো অহা বছৰ দি দিম আৰু এইটো হেৰি 50,000টো দে তোক মই নেক্সট আৰু পৰহিনা মই তোক 60,000 দি আছোঁ তই এইটো আগতে কৈছিলি তই লৈছিলি মোৰ পৰা লৈছিলি কিমান 4,000 টকা তাৰপিছত 4,000টো তই ক'লি কি 10,000 টকা ঘূৰাই দিম এতিয়াতো সুদে মোলে তোৰতো 20,000 টকা মই দিবই লাগে তই অহা বছৰ কৈ মই মৰি থাকিম তই পইচা নিদিয় হ'ব বাৰু হেৰি মই 1 লাখ দি দিম গোটেইখিনি টোটেল মিলাই আপুনি মিলাই ল'ব এতিয়া জল্দি দিয়ক আৰু নাই ভাই তই
এবাৰটো মই ধাৰ দিলে তো হেল্ল' হেল্ল' দিন নে নাই বুলি কৈছ নে নাই হা 100 টকা হে 100 টকা কাৰণে মৰে নেকি ক কেইটা মই ধাৰ লৈ থৈছ ধাৰ নাই মোৰ এই সব বিজনেছতে লাগে ন মই তোৰ বিজনেছ একো নাই তই খালি ছোৱালী ঘূৰোৱা ধান্দা তোৰ পঢ়িব পঠালো ছোৱালী ঘূৰালি পঢ়িয়েতো আছিলো আপুনি আধা পইচা ৰখাই দিলে কাৰণেহে তই যদি মদ নাখালি হয় ছোৱালী নুঘূৰালি হয় পইচা দি থাকিলোহেঁতেন আপোনাৰ কোনে কৈছে মদ খানা খোৱালে বুলি বাবলুৱে তাক মই ই চালা কাম চাম নাই গাড়ীখন লৈ পেলাই ঘূৰি ঘূৰিলে দিয়ক দিয়ক জলদি দিয়ক মই আহোঁ আৰু ধাৰ খুজি পেলাই হেল্ল' কোন তই এইবোৰ তোক ক'লে নে নাই মই 200 টকা পিছত দিম বুলি এতিয়া আনিছিলোঁ হে দিছোঁ কওক জলদি দিয়ক এইটো পৰ কি লিখা আছে ধাৰ খুজিব আহোঁতে ভায়েকে কৰিলে ককায়েকৰ হত্যা লৈ আছিলে এটা গান চি 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 গান চান মোৰ তাত একো নাই দাদা জলদি দিয়ক আপোনাৰ ভাইটোক তেনেকৈ কৰিব লাগিব আপুনি তই মোক এবাৰ কিবা এটা বস্তু বন্ধকত দিব লাগিব মোৰ তোক বহুত খোৱালো সেইটোৱে কৈছোঁ মোৰ বাহনখন বাহিৰতে ৰখাই থৈছোঁ সেইখন আপুনি বন্ধকত লৈ বেছি দিয়ে আপোনাৰ কথা আপুনি মোক জলদি চব 50,000 টকা দিয়ক মই আহোঁ মানে মোক বহুত দৰকাৰী কাম এটা আছে দিয়ক 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 মোৰ এনেই টাইম নাই বৌ কি কৰি আছে বৌ বাদ দে ফুলেশ্বৰী আছে মই তোক চেকখন লিখি দিওঁ তই গাড়ীখন আনিছ নহয় সেইখন কিন্তু বন্ধকত ৰাখিম তই পইচা নিদিয়ালৈকে মই তোক গাড়ীখন ঘূৰাই নিদিওঁ যি কয় কৰিব জলদি দিয়ক ল পালোঁ আৰু পইচা জানো কি গাড়ী বা আনিছে ধাৰৰ পইচাৰে গাড়ীহে কিনিছে চাগে বৰ বাহন কৈ আছিলে যিটোহে মুচন বাহন বুলি কৈছে গাড়ীয়ে চাগে যিটো দেখোন হেলমেট বাইক আনিছে হ'ব দে বাইকখন গৈ এপাক চলাই আহোঁগে যাম বাইক চলাম ভাই ঐ চামাতৰ মেকুৰী এইটো কি বে চালা মই আকৌ ঠগি গুচি গলি বাহন কৈছে এখন চাইকেল গ'ল চালা ফালতু ই কিমান ঠগিব মোক এদিন না এদিনতো এতিয়া পাপৰ কৰ্মটো ইয়াতে ভুগি যাব ন ৰ ভাই কিমান ধাৰৰ পইচা খাবি কিমাননো ঠগিবি মানুহক চাই ল'ম তোক Так, пацана, посчитать потери Суммы нули погибают на сцене Снова один, прогуляюсь без тени